এবিধ পিঠা চকুৱা চাউলৰ পিঠাগুড়ি অলপমান পানীতে সৰহকৈ গুড় কাটি দি গুড়ৰ পানী তৈয়াৰ কৰি আৰু 1 চামুচ বেকিং সোডা ব্যৱহাৰ কৰি এইখিনি মিশ্ৰণ মই তৈয়াৰ কৰি লৈছোঁ। এই মিশ্ৰণখিনি মই তৈয়াৰ কৰি লৈছোঁ আৰু এইখিনি মিশ্ৰণ এনেকৈ হেতাৰ পৰা পৰালৈকে সুন্দৰকৈ এইখিনি গুলি ল'ব লাগে। আৰু এতিয়া আমি এয়া এটা এটাকৈ তেলত ভাজিম। এইফালে এয়া তেল গৰম হৈ আছে। মই এনেকৈ লোহাৰ কেৰাহীহে ব্যৱহাৰ কৰোঁ এবিধ পিঠা বনাবৰ কাৰণে। ইয়াতে সৰহকৈ তেল দিব লাগে, তেতিয়া পিঠাখন বেছি ধুনীয়া হয় খাবলৈ। মিডিয়াম কৰি এনেকৈ হেতাৰে জোখ কৰি এনেকৈ আমি ভাজি যাম। এনেকৈ আমি থৈছোঁ। এটা এটাকৈ তেলত দিয়া পিঠা ভাজি আছোঁ। আপোনালোকে এনেকৈ দুটাকৈও দিব পাৰে। মই এনেকৈ 3খনলৈকে দিওঁ। ছাইডলৈ যিকেইটা আগতীয়াকৈ দিছিলোঁ সেইকেইটা ছাইডলৈ থৈ এনেকৈ আপোনালোকে বিভিন্ন ৰকমৰ ভাজি যাব পাৰে। 3-4খনলৈকেও দিব পাৰে। এইকেইখন হৈ গৈছে। এনেকৈ প্ৰথমে দিয়াকেইখন আঁতৰলৈ এনেকৈ কাষলৈ দি আপোনালোকে এনেকৈ নতুনকৈ এখন দি যাবচোন। অতি সোনকালে আপোনালোকৰ তেল পিঠা ভাজি শেষ হৈ যাব। এইকেইখন হৈ গৈছে।
পুনৰ মই এইখন ছাইডলৈ থৈ আকৌ এনেকৈ দিম। অতি সোনকালে ভাজি শেষ হৈ যায়। এনেকৈ যদি দিয়ে এখন এখনকৈ দিয়াতকৈ এনেকৈ আপোনালোকে 2খন 3খনো দিব পাৰে। হ'বই হৈছে আৰু এয়া এনেকৈ প্ৰায় পিঠা ভাজি শেষেই কৰিলোঁ। দুয়োবিধ পিঠা ভাজি শেষ হ'ল। এয়া আৰু এয়া।